Kochum, Dagabasika, Travel with Krikur, and a video, Hokoluke, Sagatam Zanaso. Aru, Aji Buhudino, Pastot, Gorle, Zabo Lyso, Gorle, Amimane, Dhemaji, Pora, Dibrugor, Hoekeva, Hibohagole, Zameta, Digolia Chatra, or Apnaloko go to a Chatra to Sarkobuli vlog to start corridor, vlog to site give a colleague, Ami, Rasta Kiki Paiza, or Botunia to Net have Nalco de Queza. Dhemaji court field, Tarsada, Abatovan, Kinas, Botunia. Today, parking go to Botunia. Hi. Circuit house. Abatovan. My friend has a video of the color. One of the Botunia. Disney Monday. Dhemaji bus stand STC যেতিয়া শিৱসাগৰৰ পৰা আহি থাকো ধেমাজিলে লাজান পাৰ হৈ আহি থাকোতে ধুনীয়া ৰাস্তাৰ কাষে কাষে ধুনীয়া গছ গছনি আৰু দূৰলৈ পাহাৰতে ধুনীয়াকৈ যেন মাটি থাকে তেনেকুৱা লাগে পৰিৱেশটো ইমান ভাল লাগে আৰু বিশেষকৈ আমাৰ শিৱসাগৰৰ মানে ডিমৰ ফালে ইমান পাহাৰ দেখি থকা নহয় যে ইয়াৰ পাহাৰকেইখন দেখি একদম মনটো ভাল লাগি যায় আৰু এয়া ধেমাজি চিলড্ৰেন পাৰ্কলৈ ৰাস্তাটো এদি সোমাই যায় বেছি দূৰ যাব নালাগে চাওকচোন ৰাস্তাবোৰ গৈ গৈ মানে হেঁপাহ নপলাই এনেকুৱা ধুনীয়া ধুনীয়া ৰাস্তা এইফালে পাহাৰ ওলাই থাকে দেই মানে বেলেগ দিনা আজি কিয় ওলোৱা নাই আজি কেনে নাই পাহাৰ ইমান ধুনীয়া লাগে নহয় এইটো মানে দৃশ্যটো আজি আপোনালোকক দেখাম বুলি ক'লো যে একেবাৰে পাহাৰকেইটা লুকাই দিলে বিৰাট ধুনীয়া লাগে আজি ওলোৱা নাই দলংখনৰ মেৰামতি চলি আছে এয়া গাইনৈ আপোনালোকে নিশ্চয় শুনিছে গাইনৈৰ বিষয়ে এতিয়া শুকাই আছে পাহাৰীয়া নৈ যে এনেকৈ এতিয়া শুকাই থাকিব কিন্তু 5-10 মিনিটতে একদম বাঢ়ি যাব মানে আপুনি ক'ব নোৱাৰি কি হ'ব পাৰে এজোপা চাওক কিবা লতা এডাল বগাই আছে হালধীয়া ইমান ধুনীয়া লাগিছে গছজোপা কি লতা বুলি কৈছিলে এডাল নেঘেৰি লতা কেনেকুৱা লতা নেঘেৰি খোপাহে আছে নেঘেৰি লতা জানিব বিশ্বাস নাই নেঘেৰি লতা সঁচাকৈ কয় নি বাৰু নেঘেৰি লতা বুলি আপোনালোকে কমেণ্ট কৰিবচোন দেই যদি কয় মানে বিশ্বাসটো হোৱা নাই অকণমান কমকৈ বিশ্বাস কৰে কিছুমান কথা এই আমি কোলাজান তিনিআলি পাই গ'লোহি খাবলৈ কিবা এটা লৈ লওঁ ল'ৰা ছোৱালী আনিলে নাপায় হয় এতিয়া টোপোলা বান্ধি আনিব লাগিব বস্তু নাপায় শৰ্টকাট ৰাস্তাটো দেখাম বুলি ভাবিছিলোঁ কৈতো গৈ ল সদায় কনফিউজ হওঁ মই এইটো ৰাস্তাতে কোনডোখৰত আছে পাৰ হৈ আহিলোঁ নিব এইটো চাওক এইটো যে বাঁহৰ পষ্টটোৰ ইফালে এইটো শৰ্টকাট হয় এইটো ৰাস্তাৰে সোমাই দি এনেকৈ অভাৰব্ৰিজখন পাৰ হৈ দিলে তলেৰে ধেমাজি আপোনাৰ পটককৈ পাই যাব সেইবোৰ কোলাজান চিৰিপানী মৰিঘাটটো যাব নালাগে ডাইৰেক্ট একদম ধেমাজি পাই যাব আমি বগীবিল পাই গ'লোহি আৰু এইটো জাৰ্ণিত মানে আটাইতকৈ ভাল লগা পাৰ্টটো হৈছে বগীবিল দলংখন সেইখন পাই গ'লোহি আপোনালোকক দেখাওঁ বলক এইয়া বগীবিল আহি আছো এতিয়া বগীবিলৰ ওপৰে সেই দলংখন হৈ যোৱাৰ পৰা মানে ইমানেই যাতায়াতৰ সুবিধা হৈছে ন এতিয়া পাৰ হওঁতে দলংখন লাগে খুব বেছি 7-8 মিনিট কিন্তু যেতিয়া দলংখন নাছিলে তেতিয়া ফেৰীয়ে পাৰ হ'বলৈ মানে কিমান ঘণ্টা লাগিছিলে আৰু ফেৰীৰ কাৰণে ৰৈ থকা ফেৰীত পাৰ হোৱা এয়া চাওক মহাবাহু ব্ৰহ্মপুত্ৰ এই ছাইডত এইফালে এনেকুৱা ৰেজৰ্ট কিছুমান আছে সেইবোৰ অকণমানি অকণমানি কটেজবোৰ ওলাই আছে এতিয়া মানে বহুত ৰ'দ আৰু কিন্তু আপোনালোকক এবাৰ দেখাই যাওঁ বুলি বগীবিল দলঙৰ ওপৰৰ পৰা অলপ দেৰি ৰৈ লৈছোঁ ফটো মাৰিম বুলি ভাবিছিলোঁ কিন্তু নহ'ব ইমান ৰ'দত ফটো মাৰিব পৰা নাযাব আপোনালোকে অলপ দেখাই যাব আৰু নৰলে ভাল নালাগে একচুৱেলি যিমান বাৰ অহা যোৱা কৰিলেও অলপ যদি নৰওঁ ভালেই নালাগে মই একো দেখা নাই কি ওলাইছোঁ নে নাই ওলোৱা ঠিক আছে ব'লক আমি ইটো পাৰে ৰমগৈ ইয়াত বহুত ৰ'দ পাইছোঁ এতিয়া বহুত ধুনীয়া ঠাইখিনিত মানে সদায় ৰমকৈ ফটো মাৰিম বুলি ৰোৱাই নহয় তাৰপিছত আজি ধুনীয়াকৈ ফটো মাৰি ল'লোঁ তাৰপিছত আমাৰ বাহনখন সলনি হৈ গ'ল মানুহকেইজন একে আছোঁ কিন্তু বাহনখন সলনি হ'ল এতিয়া আহি আছোঁ আৰু আমি বহুত ধুনীয়া দলং এখন আছে সেইখন আপোনালোকক দেখাওঁ চাব দেই চাওক বহুত ধুনীয়া লাগে এখন
ধমল ষ্টেচন আৰু এইফালে ধমল গাঁওখন আছে আৰু এই ষ্টেচনটো হ'ল ধমল ষ্টেচন এইফালে আহিলে আৰু তাৰ পৰা ধেমাজি যাব পাৰিব ধেমাজি লখিমপুৰলৈ যাবগৈ পাৰিব তাৰপৰা আকৌ ইয়াৰ পৰা চাগে ডিব্ৰুগড়লৈকে ট্ৰেইন যায় নেকি এতিয়া ট্ৰেইনবোৰ ইমান চলা দেখা নাই বাৰু ইয়াত চাওক টুল গেট বনাই পিনে হৈছেই কেতিয়াৰ পৰা আৰম্ভ কৰে কৰিব আৰু কাম সম্পূৰ্ণ ঠাণ্ডা খাই দিলোঁ এনেকুৱা মাজা খাই দিলোঁ যে মাতটো লগালগ বহি গ'ল একো নাই আকৌ ঠিক হৈ যাব কেইবা ফুটো তললৈ বহি গ'ল একো নাই ভালে যাব আকৌ গৰম পানী খাই দিম ঘৰলৈ গৈ লগালগ ঠিক হৈ যাব এয়া প্ৰচাৰ ভাৰতী মই মানে এনেকুৱা হয় বস্তুবোৰ পটককৈ দেখি পিনে মই মানে পাহৰি থাকোঁ মানে দেখাব লাগে বুলি সেইটো বস্তু সেইটোৱে হয় কি চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি তেনেকুৱা হয়গৈ মানে কিবা এটা দেখাবলৈকে পাহৰি থাকোঁ যেতিয়া পাৰ হৈ আহোঁ তেতিয়া এইটো দেখাব লাগিছিল তেনেকুৱাকৈ হয় হ'ব আৰু লাহে লাহে অভ্যাস আহি যাব আৰু হয়নে নতুনকৈ ষ্টাৰ্ট কৰিছোঁ যে তেনেকুৱা হ'বই আৰু নদীৰ দলংখন যিখন সেইখন পাৰ হৈ ইফালে ডিব্ৰুগড়ৰ পৰা আহি থাকিলে সোঁফালে পায় আৰু আমাৰ শিৱসাগৰৰ পৰা আহি থাকিলে বাওঁফালে ৰাস্তা এই ৰাস্তাটোৱে সোমাই গ'লে পোনে পোনে গৈ থাকিলে হ'ল আৰু আপোনালোকে এই চোৱা মানে পোনে পোনে গৈ থাকিলে হৈ গ'ল এফালে গৈ হেমচা পুখুৰী হৈ পুখুৰী ওলাই দিব এতিয়া বেছি সময় নালাগে আৰু আমি ঘৰ পাই যাওঁগে এইখন খোৱাং হাই ছেকেণ্ডেৰী তাৰপিছত এইফালে আছে BTC বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ তাতে মানে আমাৰ মায়ে ট্ৰেইনিং কৰিছিলে ট্ৰেইনিং মানে ৰহাত কৰিছিলে তাৰপিছত BTC তাৰপিছত ইয়াত ফাইনেল পৰীক্ষাটো দিয়াৰ আগে আগে মানে ইয়ালৈ আহিছিলে এইটো 1996 মানৰ হ'ব মানে বহুত দিনীয়া কথা আৰু এইটো ৰাস্তাই আহিলে আপোনালোকৰ বহুত লাভ হ'ব পাৰে কি ক'ম দেই এইটো ৰাস্তাটো বেয়া ধূলি মাজে মাজে যাব লাগে এইফালে ৰাস্তাটো ভাল ধুনীয়াকৈ আহিব পাৰে তাৰপিছত মেইন সময়টো কম হয় তাৰপিছত আৰু কি আৰু দুইফালৰ পৰিৱেশটো বহুত ধুনীয়া একদম ছাঁ লৈ ধুনীয়াকৈ আহি থাকিব পাৰে আৰু গছৰ ছাঁহে ছাঁহে ইমান ৰ'দ নাই আহি থাকিব পাৰে আমি নাহৰণি পাইছোঁ এতিয়া নাহৰণি পাই গ'লোহি আৰু ওচৰে আমাৰ বেছি দূৰ নাই ডিমৌনৈ কিনাৰে কিনাৰে আহি আছোঁ বেলিটো ডুবু ডুবু হৈছে আৰু এয়া ডিমৌনৈৰ ওপৰত দলং এখন ডিমৌনৈ দলং এতিয়া আমি নিতাইপুখুৰী পামগৈ বাপুতিগড় হৈ নিতাইপুখুৰীত উঠিম নিতাইপুখুৰীৰ পাছত শুকান পুখুৰী পামগৈ আৰু তাৰপিছত গায়ন গাঁও তাৰপিছত দীঘলীয়া সদা তাৰপিছত আমাৰ ঘৰ আৰু পালোহি এতিয়া সেইয়া শুকান পুখুৰী হাই স্কুল আৰু শুকান পুখুৰী দলং আৰু এইফালে সোমাব লাগে আমাৰ গাঁওখনিলৈ কলা কলা আহিলে নেদেখিলে তাত লিখা আছে এতিয়া পাই গ'লোহি আমাৰ ঘৰ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু ভিডিঅ'টি যদি চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ